যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যা ধোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডিষ্ট্ৰাকচনৰ সিগনেল কৰে I have a data of growth of Hindu and Muslim population between 2001 and 2011. You will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. Tate ami dekha paisu je Hindue Musolmanok bikri kora matir poriman bahut beshi aru Musolmanor pra Hindue kina bahut kom. Even Tinsukiar dore jilat Hindue Musolmanok bikri kora matir সংখ্যা beshi aru Musolmane Hinduk mati bikri kora সংখ্যা bahut kom. তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জিয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনাৰেলি যদি আপুনি চাব যায় তেতিয়ালে দা ডেমোগ্ৰাফি যেটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশনত হোৱা নাই ওয়েলথটো হৈ আছে ইমান দিনে আমি ভাবি আছিলো যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যেটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদটো হৈছে তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যা ধোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডিষ্ট্ৰাকচনৰ সিগনেল কৰে আগতে আমি গম নাপাইছিলো এতিয়া যেটো ষ্টেট গৱৰ্ণমেণ্টৰ পাৰমিশন লাগে গতিকে ডেটা বিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছো যে Demography changes অকল সংখ্যা হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ কব গলে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যেনেকৈ আপোনালোকৰ এটা প্ৰেছতে চাব তেওঁলোকৰ এটা WhatsApp গ্ৰুপ বেলেগ আপোনালোকে নোটিস কৰিছে না নাই মই নাজানো কিন্তু মই যেহেতু ট্ৰেক ৰাখো সাংবাদিক সকল আগতে গ্ৰুপ আছিল সাংবাদিক এতিয়া অকল তেওঁলোকৰ সাংবাদিক সকলৰ WhatsApp গ্ৰুপটো বেলেগ মিটিং পাতাটো চকুত পৰিছিল কিন্তু WhatsApp গ্ৰুপটো চকুত নপৰে কিন্তু যেহেতু আমি খা খবৰ ৰাখি থাকো কেইদিনমান আগতে মই গম পাইছো যে তেওঁলোকৰ WhatsApp গ্ৰুপ বিলাকো বেলেগ আপোনালোকৰ লগতো আছে কিন্তু নিজা কৈও আছে কিন্তু আমাৰ মানুহখিনি সেপাৰেট WhatsApp গ্ৰুপ নাই আমাৰ গ্ৰুপটোত আপোনালোকে সবকে ৰাখিছে পিছত আপোনালোকে খবৰ কৰিব পাৰিব মই সত্য কথা কৈছো নে নাই